আমাৰ প্ৰথম প্ৰশ্নটো হ'ল 2025 চনত কিমানজন ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে? ইয়াৰ এনচাৰটো হ'ব 113 জন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনত কিমানজন ব্যক্তিয়ে পদ্মভূষণ সন্মান লাভ কৰিছে? ইয়াৰ এনচাৰটো হ'ব 19 জন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনত কিমানজন ব্যক্তি পদ্মবিভূষণ সন্মান লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 7 জন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনত কোনজন বিদেশী নাগৰিকে পদ্মবিভূষণ সন্মান লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ওছামু চুজুকি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনত অসমৰ কোনজন ব্যক্তি পদ্মভূষণ সন্মান লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ যতীন গোস্বামী।